2 অক্টোবৰ তাৰিখে আমি অসমত 1 কোটি গছ ৰুম। কি গছ ৰুম? শাল গছ, চেগুন গছ, যিবিলাক আপোনালোকৰ পিছত কামত আহিব। প্ৰথম পৰীক্ষা হ'ব মহিলাসকলক আমি 2ডালকৈ গছ পুলি ৰুব দিম। যিসকল মহিলাই 2ডালকৈ গছ পুলি ৰুই ফটোটো আপলোড কৰি দিয়ে তেওঁলোকে 10,000 টকাৰ ফৰ্ম পাব। আৰু তেওঁলোকে ফৰ্মটো ফিল আপ কৰি দিয়াৰ পিছত বেংকৰ একাউণ্টত 10,000 টকা আহিব। আৰু 10,000 টকা দি ব্যৱসায় কৰিলে তাৰ পিছত প্ৰমোচন পাই আপোনালোকে গৈ থাকিব। আৰু এই যে গছ পুলিও ৰুব, এইটো মোৰ কাৰণে নুৰুব, আপোনালোকৰ ঘৰত যি ছোৱালী আছে বিয়া পাতাৰ সময়ত গছ পুলি 2ডাল ফালি আমি ফাৰ্নিচাৰ বনাই ছোৱালীক আমি বিয়া দিম। আপোনালোকৰ কাৰণে আপোনালোকে ৰুব, মোৰ কাৰণে ৰুব নালাগে। লগত মাতিব আৰু বিয়া পাতিলে আৰু মোক যদি তেতিয়ালৈকে মিঠাই তিঠাই খাব। ঠিক আছে, আঁচনিটো ভাল আছেনে? ভাল লাগিলে নে নালাগিলে? নালাগিলে বন্ধ কৰিব লাগিব। কাৰ কাৰ ভাল লাগিলে হাত চাপৰিব যাওক। চাওক আকৌ আপাবিলাকে হাত বজাইছে, ইহঁতক লাগে পইচাকেইটা।